হাই কি খবৰ সকলোৰে আশা কৰোঁ আটাই ভালে আছে আজি এটি খাদ্য সম্ভাৰ লৈ আহিছোঁ আৰু খাদ্য সম্ভাৰ ৰেচিপি বুলি ক'ম আজি ৰেচিপিটো হৈছে আখনি উইথ ভকুৱা মাছ এতিয়া কথা হ'ল আখনি কি আখনি হৈছে এবিধ বস্তু যিবিধ দেখাত মানে যদি আমি বনাওঁ বস্তুবিধ তেতিয়া সেয়া দেখাত লেচেৰা মাহৰ গুটিটোৰ লেখীয়া হয় আৰু যেতিয়া শুকান থাকে বস্তুটো তেতিয়া চিধাকৈ থাকে মই যেনেকৈ পাইছোঁ মানে বেলতলা বজাৰত তাতে পূৰা ফ্লেট একদম কলপাতত মেৰিয়াই পেলাই তেওঁলোকে বিক্ৰী কৰে পূৰা ফ্লেট হৈ থাকে যেতিয়া ৰ'দত দিছোঁ ৰ'দত দিয়াৰ পিছত সেয়া লাহেকৈ সংকোচন হৈ পেলাই গুটি হ'ব সৰু সৰু গুটি ইটোমান গুটি হৈছে আৰু তাৰপিছত সেয়া অকণমান আকৌ ৰ'দত ডাঠকৈ শুকুৱাই লৈছোঁ তাৰপিছত এতিয়া সেয়া দেখা পাব আপোনালোকে ভিডিঅ'টো চাব শেষৰ পৰা প্ৰথমৰ পৰা শেষলৈ চাব শেষৰ পৰা নাচাব আৰু দেই ভুল হ'ল কোৱাতে প্ৰথমৰ পৰা শেষলৈ চাব তেতিয়া গম পাব আখনি কি হয় আৰু এইখিনিতে জনাই থৈছোঁ আখনি বুলি এখন মুভিও আছে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ ওপৰত দিল্লীত থকা আমাৰ অসমীয়া মানুহ বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহ কেনেধৰণে শোষিত হয় আমাৰ খাদ্যৰ বাবে আমাৰ দেহৰ গঠনৰ বাবে চকু চিংকি বুলি কয় এয়া সকলোৱে জানে গতিকে তেনেধৰণে তেওঁলোকে খাদ্য আমাৰ কেনেধৰণে মানে গোন্ধটো সহিব নোৱাৰে আৰু তেনেধৰণৰ ওপৰত চালে গম পাব বাৰু আৰু এতিয়া কৈছোঁ মই আখনিৰ গোন্ধটো এনেধৰণৰ যিসকলে শুকান মাছৰ গোন্ধ সহিব নোৱাৰে তেওঁলোকে আখনিৰ গোন্ধও সহিব নোৱাৰিব কিন্তু যিসকলে ফেভৰেট হয় কৈ দিছোঁ বঢ়িয়া পাব মোৰতো একদম ফেভৰেট এবাৰ যি নহওক ভিডিঅ'টো মই বনাম ইমান ভাল হোৱা নাই চাগে ভিডিঅ'টো মানে বনাওঁতে আৰু যি কি নহওক চাব বুলি আশা কৰিছোঁ আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব ভাল পালেও কৰিব বেয়া পালেও কৰিব কাৰণ কমেণ্টটো ভাল ৰিভিউটো লাগে আৰু মানে কেনেধৰণৰ হৈছে হোৱা নাই খাদ্যটো বাৰু গম নাপাব কিন্তু বস্তুটো প্ৰদৰ্শন কেনেধৰণে কৰিব পাৰি সেয়াটো মানে মিন কৰে ন গতিকে আশা কৰিছোঁ আপোনালোকে চাব আৰু দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ধন্যবাদ আখনি বনাবৰ বাবে যিবিধ মাছ লৈছোঁ এয়া মাছ 2 পিছে লৈছোঁ কাৰণ মোৰ বাবে এয়াই যথেষ্ট আৰু প্ৰথমে এয়া ভাজি ল'ম মই এয়া মাছ হৈ আছে মাছ ভাজি থাকিম মই কিন্তু তাৰ লগতে ইয়াৰ লগত লগা উপকৰণখিনি দেখুৱাই দিছোঁ এয়া বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজ কাটি লৈছোঁ আলু জোখতকৈ যথেষ্ট সৰুকৈ কাটিছোঁ যিহেতু মই গ্ৰেভি বনাম এয়া আদা নহৰু অকণমানকৈ পিহি লোৱা আৰু এয়া হৈছে আচল বস্তুখিনি এয়া হৈছে আখনি দেখাত একেবাৰে অকণমানি এয়া 2 ফুটামান দিলেই হয় মই অকণমান জোখতকৈ বেছিকৈ লৈছোঁ বাৰু ভাল লাগে মোৰ গোন্ধটো যি কি নহওক এতিয়া আগবাঢ়িছোঁ এয়া পিঁয়াজ ভাজি ল'ম ভালকৈ ল'ম নহয় বাৰু ভাজি ল'লোৱে আদা নহৰুখিনিও দি দিলোঁ কেৰাহীৰ একেবাৰে অৱস্থা নাই মোক একদমেই লাজ নিদিব অৱস্থা নোহোৱা কৰি থৈ দিছোঁ মাৰটো খুব গালি খাম কেৰাহী দেখিলে এতিয়া মানে যি কি নহওক এয়া ভালকৈ ভাজি ল'ম আৰু তাতে এতিয়া বিলাহীখিনি দি দিছোঁ বিলাহী আলু নিমখ দিলোঁ হালধি দিলোঁ এয়া তাতে এতিয়া যিটো মাছ ভাজি লৈছিলোঁ 2 পিচ মাছ 2 পিচ একেবাৰে দি দিম অকণমানকৈ পানী দি দিম একেবাৰে ল' ফ্লেমো নহয় যি নহওক এয়া আখনিখিনি দি দিছোঁ ল' ফ্লেমত দি পেলাই এয়া তাতে দি দিম এতিয়া বইল হৈ থাকিব হৈ গ'ল আৰু এয়া মোৰ আখনি উইথ ভকুৱা মাছ ৰেচিপিটো কেনে পালে জনাব দেই